এই মুহূৰ্তত লৈ আহিছোঁ এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ খবৰ। মোবাইল ফোনেই যেন কাল হ'ল এজন যুৱকৰ। ৰেলৱে ট্ৰেকৰ কিনাৰত ৰৈ থকাৰ অৱস্থাতে ৰেলে মহতিয়াই নিয়ে এজন যুৱকৰ, যাৰ ফলত থিতাতে মৃত্যু হৈছে যুৱকজনৰ। যুৱকজনে ৰেলৱে ট্ৰেকৰ কিনাৰত ৰৈ ভিডিঅ' কলত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে, যাৰ ফলত ভিডিঅ' কলত ব্যস্ত হৈ থকাৰ বাবে ৰেল অহাৰ কথা গম পোৱা নাছিল যুৱকজনে। তাৰ ফলতে এই ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে। আমি আপোনালোকক জনাই আছোঁ, এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ খবৰ আমাৰ হাতত আহি পৰিছে। মোবাইল ফোনেই যেন কাল হ'ল এজন যুৱকৰ, অৰ্থাৎ মোবাইল ফোনত ভিডিঅ' কলত ব্যস্ত হৈ আছিল যুৱকজন, যাৰ ফলত ৰেলে মহতিয়াই নিছে যুৱকজনক। যুৱকজনৰ নাম মায়ং বুলি জানিব পৰা গৈছে, আৰু কাৰ লগত ভিডিঅ' কলত ব্যস্ত আছিল সেই কথা বৰ্তমান আৰক্ষীয়ে জানিব পৰা হোৱা নাই বুলি জনাইছে। চৰকাৰী ৰেচনৰ দোকানত চেলমেনৰ কাম কৰিছিল যুৱকজনে। ৰাতি প্ৰায় 10মান বজাত এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত। যুৱকজনৰ অসাৱধানতাৰ ফলতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে আৰু আৰক্ষীয়ে অনুমান কৰিছে।